সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই এটি চাটনি ৰেচিপি লৈ আহিছোঁ আৰু মোৰ অনুষ্ঠানটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই শেৱালি ফুলৰ পাতৰ এটি চাটনি ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই কেইফটামান নহৰু লৈছোঁ আৰু এয়া শেৱালি ফুলৰ পাত, কুমলীয়া পাত লৈ লৈছোঁ আৰু এয়া হৈছে জালুক আৰু ইয়াতে মই দিম সন্ধ্যা লৱণ। আৰু এই শেৱালি ফুলৰ পাত চৰ্দি কাহৰ কাৰণে খুব ভাল, সেইবাবে মই আজি এই ৰেচিপিটো আনিছোঁ। ঠাণ্ডাৰ সময় চলি আছে। এয়া মই কলপাতখন সেকি আছোঁ গেছত, এনেকৈ সেকি লৈছোঁ, নৰম কৰি লৈছোঁ মই। শেৱালি ফুলৰ পাতখিনি মই এনেকৈ কাটি ল'লোঁ আৰু এয়া হৈছে জালুকৰ গুড়ি আৰু এইখিনি নহৰু থেতেলিয়াই লৈছোঁ আৰু অকণমান ক'লা নিমখ দিম জোখমতে আৰু এইখিনি মই এতিয়া পাতত দিম। মই এতিয়া সৰু পাত, কুমলীয়া পাত 6-7টামান দিছোঁ আৰু বেছিকৈ দিয়া নাই এজনৰ বাবেতো। আৰু এয়া নহৰু, জালুক, তাৰপিছত এয়া হৈছে সন্ধ্যা লৱণ জোখমতে দিছোঁ মই ইয়াতে, বেছি কৰি দিয়া নাই। এইখিনি এতিয়া মই মেৰাই ল'ম ধুনীয়া কৰি। এনেদৰে মই কলপাতেৰে মেৰিয়াই ল'লোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই অকণমান তেল মচি লৈছোঁ আৰু এতিয়া ইয়াত দি ল'ম মই এই পকলাটো এনেকৈ দি, তাৰপিছত পানী ছিটাই দিম ইয়াতে মই। আৰু কল দি লাহে লাহে এইখিনি সিজি দিম। এনেকৈ 2-3 বাৰমান অলটাই ভালদৰে সেকি ল'লে হ'ল। এইখিনি আমাৰ এইটো হৈ গ'ল চাটনিখন। গৰম আছে এইখিনি, আমাৰ চাটনিখন হৈ গ'ল। এতিয়া এইখিনি ভাতৰ লগত পৰিৱেশন কৰিলে হৈ গ'ল। মোৰ শেৱালি ফুলৰ কোমল পাতৰ চাটনিখন হৈ গ'ল। যদি কাৰোবাৰ চৰ্দি কাহ চলি আছে এনেকৈ বনাই খাই চাবচোন। আৰু যদি মোৰ এই সৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।